পুনৰবাৰ জামিনী কিট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে এখন অসমীয়া থালি প্ৰস্তুত কৰিবৰ বাবে আগবাঢ়িছোঁ। আহকচোন। আজি এখনি অসমীয়া থালি প্ৰস্তুত কৰিবৰ বাবে গৈ আছোঁ। প্ৰথমে আমি ভেদাইলতা আৰু মাগুৰ মাছ জালুকীয়া বনাম। মচুৰ দাইল, ঔটেঙা আৰু কচু দি আমি এখন দালি বনাম। গৰৈ মাছৰ পোৰা হ'ব, বেঙেনা পোৰা হ'ব, আলু পিটিকা হ'ব, জলফাই পিটিকা হ'ব, বিলাহী পিটিকা হ'ব আৰু বুট আৰু কলপচলা। প্ৰথমে আমি এতিয়া ল'লোঁ এটা কুকাৰত আলু কেইডোখৰ কাটি ল'লোঁ টুকুৰা টুকুৰ কৰি, কচু কেইডোখৰ কাটি ল'লোঁ আৰু জলফাইকেইটা আমি একেলগে বইল হ'বলৈ দিলোঁ। তাৰপাছত এই বৰবেঙেনাটো অলপ মিঠাতেল সানি জুইত সেকি ল'লোঁ, জুইত পুৰি ল'লোঁ, বিলাহী দুটাও জুইতে একেলগে পুৰি ল'লোঁ। এতিয়া আমি এইখিনি পচলা চপ কৰি ল'লোঁ, মিহি মিহিকৈ কাটি ল'লোঁ আৰু পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া আমি চপ কৰি ল'লোঁ। পিঁয়াজৰ মিশ্ৰণখিনি আমি ইয়াত কেৰাহীত এড কৰিলোঁ। তাৰপাছতে অলপ সময় আমি ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভজাৰ পাছত এই চপ কৰি থোৱা আপোনাৰ কলপচলাখিনি কেৰাহীত এড কৰিলোঁ। কেঁচা বুট তিয়াই থৈছিলোঁ তাৰ দিলোঁ, অলপ জলকীয়া গুড়ি, অলপ ধনিয়া পাউডাৰ, হালধি পাউডাৰ, অলপ নিমখ। এতিয়া আমি অলপ সময় এনেদৰে সিজিবলৈ দিম। ঔটেঙাটো কাটি লৈছোঁ আৰু দাইলত ঔটেঙাখিনি এড কৰিছোঁ। কচু আৰু ঔটেঙা দুইখিনি আমি একেলগে দাইলত এড কৰিছোঁ। এতিয়া ফোৰণ মাৰিম, দাইলখিনি ফোৰণ মাৰিম। দুটামান ৰঙা জলকীয়া, শুকান জলকীয়া আৰু দাইলখিনি উতল অহাৰ পাছত আমি অলপ কেঁচা ধনিয়া এড কৰিম। মাগুৰ মাছ দুটা আমি কেৰাহীত তেল অলপ দি ফ্ৰাই কৰিম। ইতিমধ্যে ভেদাইলতাখিনি আৰু নহৰু আদা দি আমি এটা মিক্সি জাৰত গুড়ি কৰি ল'ম। গুড়ি হোৱাৰ পাছত চাকনিত সেইখিনি চেকি পেলাম। চাকনিত চেকি তাৰ যিখিনি ৰসখিনি বাহিৰ কৰি ল'ম আৰু সেই ৰসখিনিকে আমি অলপ ফোৰণ মাৰি সেই ৰসখিনি আমি কেৰাহীত এড কৰিম। প্ৰয়োজন অনুসাৰে আপোনালোকে হালধি আৰু নিমখ এড কৰিব, অলপ জালুক গুড়ি। এতিয়া অলপ সময় সিজিবলৈ দিম। সিজাৰ পাছত এটা আলু আপোনালোকে পিটিকা বনাই আপোনালোকে লগত এড কৰি দিব আৰু মাগুৰ মাছটো দি প্ৰায় 10 মিনিট সময় সিজিবলৈ দিম। আমি আন এখন কেৰাহীত অলপ চপ কৰি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া আৰু এটা মাগুৰ মাছ থাকি যোৱা পিছত সেই মাগুৰ মাছটো দি আৰু শুকান খৰিচা লগত দি আমি সেই খৰিচাৰ মাগুৰ মাছৰ ৰেচিপিটো বনাম। অলপ নিমখ, গৰৈ মাছকেইটা ইতিমধ্যে পুৰা হৈ গৈছে। এয়া দেখিছে আপোনালোকে, গৰৈ মাছ পুৰিছোঁ, বিলাহী দুটা পুৰিছোঁ আৰু বেঙেনাটো ইতিমধ্যে পুৰা হৈ গৈছে। আলু উলিয়াই ল'লোঁ, আলুৰ বাকলি গুচাই ল'লোঁ আৰু জলফাইৰ কাৰণেও আমি জলফাইকেইটা বইল হোৱা জলফাইকেইটা উলিয়াই ল'লোঁ। এতিয়া আমি বেঙেনাত অলপ ধনিয়া, কেঁচা পিঁয়াজ আৰু অলপমান তেল দি আমি সুন্দৰভাৱে এটা পিটিকা বনাই ল'ম। এতিয়া জলফাইখিনিত অকণমান নিমখ আৰু অকণমান তেল, ধনিয়া দি আমি জলফাই পিটিকাটো বনাই ল'ম। বিলাহীকেইটা আমি ওপৰৰ বাকলিটো গুচাই অলপ কেঁচা পিঁয়াজ, ধনিয়া আৰু অলপ মিঠাতেল দি আৰু অকণমান নিমখ দি আমি পিটিকা বনাই ল'ম। মাছৰ গৰৈ মাছকেইটা পুৰা ইতিমধ্যে হৈ গৈছে আৰু গৰৈ মাছকেইটাৰ মাজৰ কাঁইটকেইডালৰ পেটুটো উলিয়াই আমি মূৰকেইটাও কাটি
সেয়া অলপ ধনিয়া আৰু পিঁয়াজ দি সেইখিনি কেঁচা জলকীয়া পিঁয়াজ আৰু নিমখ আৰু তেল দি সেয়া পিটিকা বনাই ল'ম। অলপ কেৰাহীত আমি গৰম তেল কৰিম, তাত অলপ ফোৰণ মাৰিম দুটামান ৰঙা জলকীয়া আৰু পিঁয়াজ আৰু কেঁচা জলকীয়া দি আমি এয়া আলু পিটিকাত ফোৰণ মাৰিম, অলপ নিমখ এড কৰিম আৰু এইটো আলু পিটিকাই হৈছে। এয়া ভাত, এয়া এটা জলকীয়া দিছোঁ, এয়া ভেদাইলতা আৰু মাগুৰ মাছ, এয়া ঔটেঙা আৰু কচুৰ টেঙা দাইল, এয়া পচলা ভাজি, এয়া আলু পিটিকা, এয়া খৰিচা আৰু মাগুৰ মাছ, এয়া বিলাহী পিটিকা, পোৰা পিটিকা, বিলাহী পোৰা পিটিকা, এয়া গৰৈ মাছ পোৰা, জলফাই পিটিকা আৰু এয়া বেঙেনা পোৰা পিটিকা। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক জনাব আৰু আপোনালোকৰ ফালৰ পৰা মোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ।